এভৰিৱান, মুনমেধি হাজৰিকাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আজি মাঘৰ 1 তাৰিখ, গতিকে মন্দিৰ গৈ আছোঁ। এতিয়া আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত গৈ আছোঁ আমি এতিয়া। ক'ত যাম তেতিয়াহ'লে? ক'ত যাব তেতিয়াহ'লে? মন্দিৰ নাযায়, ক'ত যাব? হাই এভৰিৱান, গাড়ীত বহি বহি ৰিল বনাই গৈ আছোঁ। এওঁক লৈ মানে ৰিল বনাই গৈ আছোঁ। এওঁ লাজ কৰে। মই আৰু জোৰ জবস্তি কৰি কৰোঁ আৰু। ভাল লাগে ন ৰিল চিল বনাই, ভাল লাগে। মই ভাল পাওঁ আৰু বেলেগে মানে তেওঁ ভাল নাপায়, মই ভাল পাওঁ। কিন্তু তেওঁক লৈ কৰি মই ভাল পাওঁ। গৈ আছোঁ এতিয়া আমি। কিবাটো কওক কিবা খেততে পা মাৰি গৈ আছে। কওক। দুইটাই মিলাই আহিছে আজি, ৰঙা তলত ৰঙা, কিন্তু ওপৰত কলা পিন্ধিছে। মই কলা পিন্ধা নাই, মই চুৱেটাৰে পিন্ধা নাই। আহি আমি আজ্ঞাথলীৰ গণেশ মন্দিৰটো ৰাস্তাতে পালোঁ। গতিকে ইয়াতো এটা সেৱা কৰি যাওঁ। গতিকে নামি লওঁ। মই নামিলোঁ। এওঁ এডাল মালা আনিব গৈছে, গণেশ বাবাক মালা এডাল পিন্ধাম বুলি। গণেশ বাবাক সেৱা কৰি ওলাই আহিলোঁ। এতিয়া একদম ডাইৰেক্ট হাজো মন্দিৰ যাম, মানে ৰাস্তাত আৰু ৰখি নাই। আমি মাধৱ মন্দিৰৰ ৰাস্তাটোদি সোমাই আহিলোঁ, কিন্তু ইয়াৰ পৰা পুলিচে ক'লে যে আগত গ'লে বহুত জাম পাব, পিছত গাড়ী ঘূৰাব বহুত মানে টান হ'ব, তেনেকৈ ক'লে। কিন্তু আমি আৰু ভাবিলোঁ যি আছে আৰু মানে যাই থাকিম আৰু মানে পিছত যি হয় হ'ব আৰু দেখা যাব। কাৰণ মায়ে খোজকাঢ়িব নোৱাৰে ন, বহুত দূৰ খোজকাঢ়ি যাব লাগে। গতিকে আৰু আমি ক'লোঁ আমি গৈ থাকোঁ দিয়কচোন, কিজানি ঘূৰি আহোঁতে আমি জামটো নাপাওঁৱে, যিহেতু আমাৰ গধূলি হ'ল। গাড়ীখন এই ফিল্ডতে পাৰ্কিং কৰিলোঁ। ইয়াৰ পৰা এতিয়া খোজকাঢ়ি গৈ থাকোঁ আৰু। ৰাস্তাত বহুত মানুহে খোজকাঢ়ি আহিছে। কিমান মানুহ চাওকচোন, কিমান দূৰ বা খোজকাঢ়িব লাগে সেইটোতো গমেই পোৱা নাই আমি। গৈ আছোঁ এতিয়া খোজকাঢ়ি কিমান দূৰ বা যাব লাগে, গৈয়ে থাকোঁ আৰু। কিন্তু এই মায়ে পিছত পৰি আছে, কাৰণ মাৰ ভৰি বিষ না, খোজকাঢ়াত অলপ দিগদাৰ হৈছে। সেই আধা খোজকাঢ়ি আহিলোঁ, যদিও আমাৰ গাড়ীখন লৈ আহিব দিলোঁ, কাৰণ কিমান দূৰ বা খোজকাঢ়ি যাব লাগে। আগত বা পাৰ্কিং পাওঁ নাপাওঁ নাজানো আৰু, কিন্তু গাড়ীখন লৈ আহিলোঁ ভিতৰলৈকে। অৱশেষত গৈ থৈ আমাৰ গাড়ী একদম একেবাৰে মন্দিৰৰ দুৱাৰমুখলৈকে আহি পালোঁ। এতিয়া মন্দিৰত আমি যেতিয়া নামিলোঁ, এই আৰ্মিকেইটাই এওঁ পুলিচৰ মানুহ বুলি গম পাই পেলাই মানে হাত তাত মিলালে আৰু, মানে ভাল পালে আৰু, একে মানুহ না, একে মানে লগৰ মানুহ না। এতিয়া চেণ্ডেল থ'ব পাৰিম ন? এটা চেণ্ডেল থ'ব পাৰোঁ ন? তেওঁ চিনি পাব নেকি আমাৰ বাইদেউজনক? চিনি পোৱা? সোধকচোন, চিনি পাব পাৰে। ফটোটোহে দেখা পাব, নামটো নাজানো আমি, ফটোটোহে দেখালে জানো। মালা কেইডাল ল'ব লাগে? 5টা দিয়ে। চাকি 5টা, মালা 5টা, 3টা। মালা
মালাটো আমি হেৰিহে দিম অকল ইয়াতে মানে কি জৈন বিগ্ৰহ 5টা আছে চাকি 5টা মালা 5টা তেনেকৈ দিম ওপৰত 3টা মন্দিৰ আছে বাইদেউ লক্ষ্মী নৰসিংহ আপোনালোক আহিছে আমি মানে অকল মাধৱ মন্দিৰৰ তাতে ঠিক আছে তেনেহ'লে এটা কাম কৰোঁ মালা এডাল তুলসী মালা এডাল তেনেকৈ 5টা দি দিলোঁ লক্ষ্মী নৰসিংহৰ কাৰণে দিছোঁ 2টা পাৰি যাব তুলসী মালা এডাল একদম শুকাই গৈছে নাই যোৱা নতুন ৰাতিপুৱাই আমাৰ আপুনি এইটো চাকিটো মেইন চাকি মানে জ্বলোৱাই থাকে আপোনাকতো বেলেগ কৰি দিম একেলগে আমাৰ একেলগে সেইকাৰণে তেল কিমান লাগে সৰু পেকেটটা দি দিলে 200 গ্ৰাম ঠিক আছে 200 গ্ৰাম হৈ যাব আমি ধূপ চাকি মালা চালা লৈ ল'লোঁ মানে কি আমাৰ এজন চিনাকি মানে দেও আছে হেৰি পংকজ শৰ্মা বুলি তেওঁ তাৰমানে আমি মানে আগতে যাওঁতে নম্বৰটো লৈছিলোঁ কিন্তু কি নামটো আছিল আমি পাহৰি গৈছিলোঁ মানে তাৰে দোকানৰে মানে মানুহ এজনী আৰু ক'লে কি মই নাম্বাৰটো দিব পাৰিম তাই মানে নাম্বাৰটো লৈ আহিছে আমাক মানে কালেকশ্যন কৰি পেলাই ক'ৰবাৰ পৰা মানে ওচৰতে ঘৰ বোলে গতিকে আনি আমাক নাম্বাৰটো আনি ইমান কষ্ট কৰি আনি আমাক নাম্বাৰটো দিছে তাৰমানে ফোন নম্বৰ তেওঁ এতিয়া আমি ফোন লগাম মানুহ চাওক না এই গধূলিও ইমান মানুহ হৈছে দিনত বা আৰু কিমান মানুহ হৈছে মাজতে মই তোমাকে বাচিম চাবা সপোনতো থকতো তুমি জয় মাতা দি মাজতে মই তোমাকে বাচিম চাবা তুমি মই তোমাৰ ইহঁতৰ ডেকা ডেকা ল'ৰাকেইটাৰে ভাগৰ লাগিছে আৰু মোৰ বুঢ়া মানুহটোৰ কি ভাগৰ নালাগিব ছাগলীটো বিস্কুট খাই আছে ৰাস্তাই গৈ আছোঁ বিস্কুট খাই গৈ আছোঁ বহুত ওখ হা নাখাই যায় নাখালে পলালে এইটো আহিছে তাকে দিয়ক সি আহিছে দেখোন আপুনি এইখন লওক মই মেখেলাখন দাঙিব লাগে ধৰক গৈ থাকোঁতে জীৱন নদীৰ ঢৌৰ অনুৰ দেউতাকক লগ পালোঁ তেওঁক লগ পাই মাত দিলোঁ তেওঁ কিন্তু ইমান মানে চিৰিয়েলখনত যেনেকুৱা মাৰ্জিত তেনেকুৱা মানে বাস্তৱতো তেনেকুৱা মাৰ্জিত তেওঁক ক'লোঁ যে তেওঁৰ চিৰিয়েলখন চাই আমি বহুত ভাল পাওঁ আমাৰ গোটেইকেইটাই চাওঁ তাৰমানে আমাৰ ফেমিলিৰ তেওঁ ক'লে আগলৈও চাই থাকিব আৰু আমাক মৰম দি যাব আৰু তেওঁ এনেকুৱা নহয় একদম মানে আমাক যাওঁতেও মাত দি গৈছে মানে বহুত ভাল লাগিছে মানে মানুহজনক লগ পাই পেলাই বাপৰে বাপ 98টা চিৰি বগাই পেলাই অৱশেষত ওপৰত উঠিলোঁ
মাহঁতে আহিব ইয়াৰ পৰা ধুনীয়াকৈ বুজাইছে কি হ'ল এতিয়া বন্ধ হৈছে খুলি দিব আৰু আধা ঘণ্টা পিছত বোলে আমি আগবেলা নাখাই ভালেই হৈছে আমাৰ দেউজনে ক'লে যে আগবেলা আহিলে আপোনালোকক মানে ভালকৈ দৰ্শন দিয়াই মানে পূজা চূজা কৰাই দিব নোৱাৰিলোঁ হয় কাৰণ মানুহ দুপৰীয়া মানে বহুত মানুহ হৈছিলে বোলে আমি গধূলি অহাৰ কাৰণে আমাক ভালেই হোৱা বুলি কৈছে আৰু দিনটো যিহেতু আমি লঘন দি আহিছোঁ কৈছে আৰু দিনটো ব্ৰত ৰাখি ইমান ধুনীয়াকৈ আহিছে গতিকে আপোনালোকক একদম আমাক ধুনীয়াকৈ একদম পূজা চূজা কৰাই দিম বুলি ক'লে আৰু ভিতৰত একদম দৰ্শন দিয়াই দিম বুলি ক'লে আৰু হাতত দিয়ে কিয় দিয়ে হাতত কিয় দিয়ে এইটোৱে এইবাৰ অলপ বেছি ডেকা লাগিছে আপোনাৰ নাই এইবাৰ ডেকা লাগিছে আপোনাক আমাক দেউজনে ধুনীয়াকৈ পূজা কৰাই দিলে আৰু ধুনীয়াকৈ ভিতৰত দৰ্শন দিয়াই দিলে মানে ইমানেই ভাল লাগিছে মানে মনটো বহুত ভাল লাগি গৈছে আৰু মায়ে মানে একযোৰ ৰূপৰ চকু দিছিলে এতিয়া আমি মানে প্ৰদক্ষিণ কৰি আছোঁ আমাৰ হৈ গ'ল পূজা কৰা এখেতে আমাৰ দেউ পংকজ শৰ্মা আমাক কিন্তু পূজাটো ধুনীয়াকৈ কৰাই দিলে দেই থেংক ইউ তুমি জানো জানে বিয়া হৈ আহিলোঁ আমি এতিয়া তোমার কাহিনী ভাল পাবলি এবার ছেকেণ্ডবাৰৰ কাৰণে বিয়া হৈ আহিলোঁ ছেকেণ্ডবাৰ বিয়া পাতি আহিলোঁ আমি এতিয়া আমাক ইয়াত দেৱে বিয়া পাতি দিছে ৰখিব যেতিয়া তাক ফটোৱে উঠিলোঁ ল'ব নাহে দিব ভাতটো বেয়া নহয় এবাৰ ভাত খাই গৈছিলোঁ মই মোৰ ঘৰত যাওঁতে খাই গৈছোঁ বেয়া নহয় তুমি তুমি জানা হাজারো মাজতে তোমাকে বাসিম সবাই